দেখিছে আপোনালোকে এইয়া মই আসনখিনি এনেকৈ আজি পাতিলোঁ আপোনালোকে দেখিছে তিনটা ফুট দিম নমস্কাৰ গুড মৰ্নিং সকলোকে আজি পুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ কাৰণ আপোনালোকে আজি মোক বেলেগ ৰূপত দেখিছে মেখেলা চাদৰ পিন্ধা যেটো কি আজি লক্ষ্মী পূজা সকলোকে মোৰ ফালৰ পৰা লক্ষ্মী পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোকে লক্ষ্মী মাই ধনজন উপচাই দিয়ক তাকে কামনা কৰি আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিলোঁ আজি মানে ঘৰ চৰ মুচি একেবাৰে আজৰি হৈ কিনে আপোনালোকে মোক বেলেগ ৰূপত দেখিছে মানে চাদৰ মেখেলা পিন্ধাৰ ৰূপত দেখিছে কিন্তু লক্ষ্মী পূজা যেটো কি আজি মানে মই গা চা ধুই আহিয়ে আগে আসন পাতিম কাৰণ সেইকাৰণে মেখেলা চাদৰ জোৰা পিন্ধি লৈছোঁ কাৰণ সকল গাঁৱতে নিয়মগিলাখান বেলেগ কিন্তু আমাৰ ইয়াত মহিলাগিলাখানে বা যাৰ ঘৰত মুৰব্বী আছে যেটো কি মোৰ ঘৰত ময়ে মুৰব্বী আমাৰ ঘৰত সেইকাৰণে ময়ে গা পা ধুই আহি এতিয়া চাদৰ মেখেলা জোৰা পিন্ধি লৈ কিনে আসন পাতাৰ কাৰণে ৰেডি হৈ আছোঁ কিন্তু আসন কেনেকৈ পাতে তাকে আপোনালোকক অলপমান দেখাব চাইছোঁ আপোনালোকে ভিডিঅ'বিলাক স্কিপ নকৰা কৰি চাব তাকে মই আশা কৰিছোঁ আপোনালোকৰ ওচৰত কাৰণ আজি যেটো কি নিয়মত কেনেকৈ আসন পাতে আপোনালোকক সম্পূৰ্ণকৈ দেখাব চাইছোঁ আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব এয়া আপোনালোকে দেখিছে এয়া মই ইয়াতে ছাতি কৰা দিওঁ আপোনালোকে গমে পাই প্ৰত্যেক দিনে ইয়াতে আৰু মই ফটো লৈছোঁ এয়া লক্ষ্মী মাৰ আৰু শিৱ বাবাৰ এনেকৈ ফটো লৈছোঁ আৰু এয়া মই চাকি ধুই পুৰা ৰেডি কৰি থৈ দিছোঁ আৰু এয়া নতুন সিন্দুৰৰ টেমা এটাতকৈ মই ধুনীয়া কৰি লৈছোঁ কিয় লৈছোঁ আপোনালোকে চাই থাকিব আৰু ইফালে পানী লৈছোঁ আৰু ইফালে এয়া দেখিছেনে কাঁহৰ বাতি এটা লৈছোঁ তাৰপিছত এয়া আপোনালোকে দেখিছে সম্পূৰ্ণকৈ ছাতি ধুই থৈ দিছোঁ আৰু মন্দিৰৰ বস্তুবিলাকে ধুই থৈ দিছোঁ আৰু লগতে এয়া আসন পাতাৰ কাৰণে লৈছোঁ মই কলপাত আপোনালোকে দেখিছে আৰু এয়া হৈছে ফুল কিন্তু মই কেনেকৈ আসন পাতিম আপোনালোকক দেখি আছোঁ আৰু কেনেকৈ দেখি থাকে মানে মোবাইল ধৰা যেটো কি মানুহ নাই অলপমান স্কিপ কৰা যাব কিন্তু সম্পূৰ্ণকৈ পিছত দেখাম আৰু এয়া হৈছে আপোনালোকে দেখিছে এয়া হৈছে আমৰ পাতখিনি ইয়াত দিছোঁ মই আপোনালোকক দেখি থাকিম আৰু এয়া হৈছে দুবৰি বন মই আপোনালোকক সম্পূৰ্ণকৈ দেখি আছোঁ প্ৰথমতে মই এয়া আপোনালোকে দেখিছে মন্দিৰৰ চাকি খৰা দি ল'লোঁ তাৰপিছত এয়া আপোনালোকে দেখিছে মই কি লৈছোঁ ইফালে হৈছে কলপাত ধুনীয়া কৰি তলখিনি মুচি কাচি মই কলপাতখিনি ধুই লৈ ধুনীয়া কৰি পাৰি লৈছোঁ এয়া কাঁহৰ কাঁহী এখনতকৈ আপোনালোকে বাটাতো দিব পাৰে এয়া হৈছে গামোচা আৰু এয়া হৈছে মোৰ আনা কাটা গামোচা এইখন মানে ব্যৱহাৰ কৰা নাই আৰু এইখন হৈছে কিতাপ আৰু লৈছোঁ এয়া কাঁহৰ বাতি এটাতকৈ মই চাউল লগতে পইচা লৈছোঁ আৰু এতিয়া এয়া ইফালে দুবৰি বোন আৰু চাউল আৰু লগতে এয়া হৈছে আমৰ পাত এতিয়া সিন্দুৰখিনি ধুনীয়া কৰি মিঠাতেলেদি মই গুলি ল'ম সিন্দুৰখিনি গুলি লৈ হাতেদি ইয়াত মই 9টা ফুট দিম মোৰ ইফালে পৰি গ'ল আকৌ নহয় এয়া 9টা ফটা দিলোঁ এতিয়া ঠিক এনেকৈ মই এই বাতিটোতো মই 3টা ফটা দিম দিলোঁ দেখিছে আপোনালোকে এতিয়া মই 3টা ফুট দিম এয়া মই লতাটোতে 3টা ফুট দিলোঁ আপোনালোকে দেখিছে এতিয়া ধুনীয়া কৰি মই ইয়াতো এগছা চাকি জ্বলাই ল'ম চাব আপোনালোকে এয়া ইফালেও এগছা চাকি জ্বলাই ল'লোঁ এতিয়া ধুনীয়া কৰি মই ইয়াত ফুলখিনি দি আহিম তিনটাকৈ এয়া হৈছে বগা অপৰাজিতা ফুল কিন্তু সকলোৱে কৈ দেখোন ফুল বোলে বগা ফুল দিব লাগে লক্ষ্মী পূজাৰ দিনা ময়ো বিশেষ নাজানো তথাপিও যিখিনি আৰু জানো সেইখিনি চেষ্টা কৰিছোঁ আৰু 9টাকৈ দিম মই সিন্দুৰৰ ওচৰে দিছোঁ আৰু ঠিক বগা ফুলো আছে এয়া এই বগা ফুলখিনিও এনেকৈ দি যাম মই হৈ গ'ল মোৰ
এয়া আৰু এতিয়া ডুবুৰ ৰিবন যে এইডাল আচলতে পাৰিলে 9টা দিব লাগে, নহ'লে আৰু কি কৰিম, বেছি নাপলোঁ। সেইকাৰণে কলপাতৰ শিৰতে মই এডেল দি গৈছোঁ। এয়া দেখিছে আপোনালোকে। এয়া মই আসনখিনি এনেকৈ আজি পাতিলোঁ, আপোনালোকে দেখিছে। এয়া এটা সেৱা কৰি ল'লোঁ, লৈ কিনে এইখিনি বস্তু আৰু মই হাতত লৈছোঁ। এইখিনি মই এতিয়া দুৱাৰ মুখত দিম, ফট দিম, আপোনালোকে চাব। দুৱাৰ মুখতো মই ধুনীয়া কৰি ফুট দিম, থৈ দিছোঁ ইয়াতে। এয়া ঘৰৰ দুৱাৰ মুখত, ইয়াতো মই তিনিটা ফুট দিম, আপোনালোকে দেখিছে। এয়া আৰু ইফালেও দিম, যিহেতু কি মেইন দুৱাৰ মুখ, ইয়াতো দিম। এয়া মোৰ আসন পাতা হৈ গৈছে, আপোনালোকে দেখিছে। ধুনীয়া কৰি আসন চাখন উঠি এতিয়া ধুনীয়া কৰি এটা প্ৰাৰ্থনা দিম, কিন্তু প্ৰাৰ্থনাখিনি আপোনালোকক নুশুনাওঁ, যিহেতু কি কেমেৰা ধৰাও মানুহ নাই, কি কৰিম আৰু। এতিয়া প্ৰাৰ্থনাখিনি দি লওঁ আগে, তাৰপিছত আৰু লগ পাই আছোঁ। আৰু সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব, মানে সম্পূৰ্ণকৈ আজি গধূলিলৈকে কি কৰি থাকিম আৰু ৰাতি আমি কি খাম চব দেখাই থাকিম, চাই থাকিব আপোনালোকে। এয়া বুটখিনিও ইয়াত জিকে থৈ দিলোঁ, আৰু ইফালে এয়া কল, এয়া আপেল এনেকৈ থৈ দিলোঁ। ইয়াত এখন ঢাকনি লগাই থৈ দিম এতিয়া, যিহেতু কি এতিয়া দুপৰীয়াও হ'ল, 12টা বাজিল। যিহেতু কি নিজে নাখালেওতো ভাত ৰান্ধিবই লাগিব ন, হাজবেণ্ড আৰু বাবুই আছে, ইহঁতৰ কাৰণে এতিয়া ভাত ৰান্ধোঁ। কাপোৰখিনি চেঞ্জ কৰি ল'লোঁ, সেইকাৰণে মানে যিহেতু কি আবেলি আৰু গা ধুব লাগিব, সেইকাৰণে মই কাপোৰখিনি চেঞ্জ কৰি থৈ দিলোঁ। আবেলি আৰু মানে সেই জৰাই কাপোৰ পিন্ধিম, যিহেতু কি বৰষুণ বতৰ, বেছি ধুই থাকিব নোৱাৰি। এতিয়া মই ভাতখিনি বনাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এয়া ইফালে দুপৰীয়াৰ কাৰণে ধুনীয়া এখন ৰঙালাওৰ চব্জি বনাই আছোঁ, চয়াবিন, আলু, লগতে এয়া হৈছে পটল, আৰু চয়াবিনখিনি ভাজি থৈ দিছোঁ বৰ্তমান, ইয়াত দিয়া নাই। এনেকৈ আজি দুপৰীয়াৰ সাঁজ বনাই খোৱাও। দালি বনাইছোঁ, এইখিনি হৈছে চয়াবিন ভাজা। অলপমান সময় পাইছোঁ, সেইখিনি সময়তে মই লৈ আছোঁ সূতা, কাৰণ সময় পোৱা কামটো পূজা বুলি কথা নাই। লক্ষী পূজাৰ যিদিনা অলপমান সময় পালোঁ, সেইখিনি সময়তে মই সূতা অলপমান ঘূৰাই আছোঁ। ভাতখিনি বনাই উঠিলোঁ, ভাতখিনি বনাই উঠি ভাবিলোঁ অলপমান সূতা লওঁ। এয়া সূতা ঘূৰাই আছোঁ, আপোনালোকে দেখিছে। ইয়াৰ ফালে সূতা ঘূৰাই আছোঁ এতিয়া। খেতিটো অলপমান সময় পালোঁ, ভাবিলোঁ অলপমান সূতাখিনিয়ে ঘূৰাই ল'লে হৈ যাব বুলি অলপমান সূতা ল'বা আৰম্ভ কৰিছোঁ। এয়া বতৰটো চাওক, ৰাতিপুৱাই বৰষুণ আহিল মোটামুটি 8টামান বজাত, তাৰপিছত 12টামান বজাত অলপমান ৰ'দ ওলিল। এতিয়া আৰু চাওঁচোন ক'লা হৈ আহিছে, এতিয়া মোটামুটি 2:30মান বাজিছে। এইখিনি সময়তে বতৰটো একেবাৰে ক'লা মলা আৰু হৈ আহিল। এইবাৰ লক্ষী পূজা ভালকৈ যাব নেদে চাগে। এয়া চাওকচোন, মস্ত ক'লা হৈ আহিছে। আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। গা চা ধুই উঠি এতিয়া মানে আবেলি মানে গধূলি হৈ গ'ল। এতিয়া গধূলি চাতিখিনি দিলোঁ, চাতিখিনি দি উঠি এতিয়া মানে শৰাই কাৰণে যা যোগাৰ কৰি আছোঁ, অলপমান দেখাই দিছোঁ। আৰু মানে বাৰাণ্ডাতো চাকি জ্বলাব লাগিব, সেইকাৰণে তাৰে কাৰণেও ৰেডি কৰি থৈ দিছোঁ, অলপমান দেখাই দিছোঁ আপোনালোকক। এয়া গধূলাৰ চাকিখিনি জ্বলাই দিলোঁ, আৰু এয়া ইফালে ফল মূল ধুই থৈ দিছোঁ। এয়া হৈছে গাজিখিনিও ধুই দি দিছোঁ, আৰু এয়া চাকি তামোল পাণ মানে চব ৰেডি কৰি ৰাখছোঁ। আৰু ইয়াৰ ফালে চব আন্ধাৰে হৈছে মোটামুটি, এই আন্ধাৰ হ'বা ধৰছি। আৰু ইফালে মই এতিয়া ঠগিখিনি ইয়াত দিয়াৰ কাৰণে যোগাৰ কৰোঁ। ঠগি মানে শৰাই, আমাৰ ইফালে ঠগি বুলি কোৱা যায় সাধাৰণ কথিত কথাত। এতিয়া সেইখিনি মই দি লওঁ। দিয়া ইফালে চাকিত খিয়াখিনি ধুনীয়া কৰি দি ল'লোঁ। এতিয়া শৰাইখিনি পাতি ল'ম মই। এয়া ধুনীয়া আৰু মই চাকিখিনি জ্বলাই আছোঁ। এয়া আমাৰ বাবাই।
Tuno aছোঁ গোটেইখিনি জ্বলি উঠি আমি ফটো উঠিম দে না আকৌ এয়া আমাৰ গোটেই কৈখৰা চাকি জ্বল হৈ গ'ল এয়া আমি প্ৰথমতে এতিয়া ইয়াত এফৰা দি ল'ম চাকি পাকঘৰত ইয়াত ধুই থৈ দিছি দে দিয়া কথা এহে মোৱা কৰি দিবা পূব মোৱা কৰি দিবা দেই এয়া হৈছে আমাৰ পাকঘৰ এটা সেৱা কৰা ধুনীয়া কৰি আৰু গোটেইকেইটা ৰুমতে এয়া আমি হৈছোঁ মা বেটা দুয়ে কি কৰিম আৰু আহা এয়া চাকিখিনি হিয়াৰো দিয়া বৰ সাধ্যা এতিয়া ঘৰৰ ভিতৰত আহা এটি ৰুমত থৈ দিয়া এয়া এতিয়া আমি বাৰান্দাত দিবৰ কাৰণে ছাতি আনিলোঁ ইয়াত 5 খৰা দিম ইবাগ মৰে মাজতে এনেকৈ 5 খৰা আমি চাকিখিনি দি উঠি মানে বাটতো এখৰা চাকি দিবা লাগিব এতিয়া যেটো কি আন্ধাৰে হৈ গৈছে বহুত চাওক আপোনালোকে দেখিছে লাইটৰ পোহৰৰ কাৰণে অলপমান পোহৰ দেখা হৈছে ধুনুই ছাতিখিনি বহুত ধুনীয়া কৰি দি আছে সি বহুত ভাল পায় কাতি বিহুত হওক লক্ষী পূজাত হওক দেৱালীত হওক সিবিলাক কৰি বহুত ভাল পায় সৰুৰ পৰাই তাৰ আগ্ৰহ এটা আছে সেইকাৰণে এটা ভাল লাগে এয়া ইফালে আমি গাজি খাবা ধৰিলোঁ এতিয়া মোৰ ইয়া হৈছে মোৰ গাজিৰ ভাগ আৰু গাজিখিনি খাই উঠাৰ পাছতে ইয়াৰ ৰাতিৰ কাৰণে খানা বুটৰ দালি খাম বুটৰ দালি আৰু ৰুটি আজি এনেকৈয়ে ৰাতিৰ সাজ খোৱা যাব ভাত খোৱা নাযায় আমাৰ ইফালে ভাত নাখায় ৰুটি আৰু ঘুগনিয়ে খায় কিছুমানে বুটৰ দাইলৰ খায় কিছুমানে বুটৰ খায় এনেকৈয়ে আৰু আজি ৰাতি আমি সেই কৰিম আৰু ইয়া ইফালে হৈছে ৰুটিখিনি মই বেলি থৈ দিছোঁ ধুনীয়া কৰি আজিৰ ভিডিঅ'টো মোৰ এইখিনিয়ে আছিল কেনে পালে ভিডিঅ'টো চাই প্লিজ কমেণ্ট কৰি জনাব আজিলৈ সকলোকে বিদায় মাগিছোঁ নেক্সট এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছোঁ